হে গাইজ সকলোৰে খবৰ ভাল দিয়ক আৰু মোৰ খবৰ বৰ্তমান সময়ত ভাল কিন্তু মইতো আছিলোঁ ইয়াতে গমে পাইছে যে ডিব্ৰুগড়ত আছিলোঁ আৰু অহা ভালেমান দিনেই হ'ল কিন্তু আজি মই যাব ওলালোঁ দিয়ক বাই বাই ডিব্ৰুগড় খোৱাং মৰাণহাট সকলোবোৰ বাই বাই দিলোঁ দিয়ক দুখো লাগিল কিবা কিনি হ'ল দিয়ক মানে ইয়াতে আছিলোঁ না বহুত কেইদিন মৰম চেনেহ পালোঁ মাহীহঁতৰো আৰু সেইটো কাৰণে অলপমান মানে কি বেয়া লাগিছে আৰু যাবাৰ সময়ত কিন্তু কোনো কথা নাই যাবাতো লাগবই না ঘৰত আৰু সেইটো কাৰণে ওলালোঁ যাবা আৰু মোক থবা আহিছে আমাৰ ভাইটিটোৱে মাহিৰ আপাই আৰু যাই আছোঁ আৰু এতিয়া মৰাণ ৰেল ষ্টেচনলৈকে তাৰ পৰা যাব লাগিব কি হয় গোটেই ভিডিঅ'টো চাব আৰু সকলোৱে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ এই ধ্ৰুৱ ভ্লগছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব বাই 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 দাৱনী চাওঁ দাৱনী মানে কি ইয়াত দাৱনী কয় আমাৰ তাতে ধান কাটা মানুহ বুলি কয় কিন্তু ইয়াতে দাৱনী বুলি কয় বা ধান কাটাটোক ধান দাই থকা বুলি কয় সেইটো কথা বাদ দিয়ক মানে কি আমাৰ মতে আমি কওঁ সিহঁতৰ মতে সিহঁতে কয় মাত্ৰ সিহঁতে কোৱাটো শুদ্ধ আৰু কিতাপত লিখিত আকাৰে এই দাৱনীটোৱে আছে ধান কটা মানুহক দাৱনী বুলি কয় আৰু ফাইনেলি আহি পালোঁ দিয়ক মৰাণ ষ্টেচন মৰাণহাট ষ্টেচন বাইকখন থৈ লওঁ ইয়াতে আৰু মোৰ লগত যাব মানে থৈ আহিব আৰু মোক ষ্টেচনৰ ভিতৰত আৰু যাব লাগিব ইফালেদি মৰাণহাট ষ্টেচন আৰু টিকেট কটা হৈ গ'ল আৰু আহি আছে ট্ৰেইনখন আহি আছে সিফালে আৰু আহি পালা এই এইখন ট্ৰেইনতে যাব লাগিব আমি আৰু যাম দে আৰু কোনটো ডাব্বাত বা পাওঁ জেনেৰেল টিকেটহে কাটলো না ৰিজাৰ্ভেশ্যনত বহুত টকা লাগে সেইটো কাৰণে কটা নাই দিয়ক কিনো আৰু অসমৰ ভিতৰতে যাম না বেছি সময় নালাগে খুব বেছি 7 ঘণ্টা আৰু 7 ঘণ্টাৰ পাছতে যাই পাম আমি মৰিগাঁও জিলা গমে পাইছে আৰু ক'ত নামিম জাগিৰোডত নামিব লাগিব নামি ঘৰলৈকে যাম আৰু যাওঁ দে আৰু বা কিমান দিনৰ মূৰত আহো স্পিডি আৰু ফাইনেলি ট্ৰেইন ষ্টাৰ্ট দিলে আৰু যাওঁ আৰু এতিয়া আৰু মোক থব অহা ভাইটিজনে এতিয়া চাহ গছৰ মাজে মাজে গৈ থাকিব লাগিব এই জংঘলে মংঘলে যাই থাকিব লাগে দিয়ক মানে কি ট্ৰেইনত হ'লে এইটোৱে প্ৰব্লেম আৰু কোনোবাখিনিত মানুহৰ ঘৰৰ চাইডেদি যাব লাগিব আৰু কোনোবাখিনিত এই জংঘলেদিয়ে যাব লাগিব আৰু কোনোবাখিনিত পথাৰৰ মাজেদিয়ে যাব লাগিব মানে সেয়া কোনো পৰিৱেশ মানে সকলোবোৰ পৰিৱেশে থাকে আৰু ইয়াতে এক্সপিৰিয়েঞ্চ বহুত ল'ব পাৰি ট্ৰেইনত গ'লে সকলো ফালৰ পৰা আৰু ট্ৰেইনত আহিলে এইটোৱে ফিল ল'ব লাগিব যে জংঘলৰ মাজেদি হ'লেও মানে কি গাড়ীখন লৈ যায় সেইটোৱে আৰু একদম বতাহ হৈ আছে এই যে মানুহখিনি এইখিনি মানুহ হ'ল ডিব্ৰুগড়ৰ মানুহ এনে অৰিজিনেল ঘৰ বাৰু পাঞ্জাৱত কিন্তু ডিব্ৰুগড়ত বহুত দিনৰ পৰাই আছে বোলে কিন্তু এই ইহঁতৰ মানে কি গোটেই পৰিয়ালটো শিৱসাগৰত এখন বিয়া হ'ব আহিছে সিহঁতৰ বোলে কোনোবা ঘৰৰ মানুহ আছে ইয়াতে আৰু আমাৰ ঘৰলৈ 7 ঘণ্টা 3 মিনিট লাগিব মানে জাগিৰোড ৰেল ষ্টেচনলৈ 7 ঘণ্টা 3 মিনিট লাগিব 311 কিলোমিটাৰ আৰু যাব লাগিব আৰু গোটেই ৰাতিপুৱা কেইটা বজাত পাওঁ ঠিক নাই দিয়ক চাই থাকক ভিডিঅ'টো আহি পালো শিৱসাগৰ টাউন ৰেল ষ্টেচন আৰু কি আৰু কম গুচি গ'ল মানে কি নামিল আৰু এই পাঞ্জাবী কেইজন আৰু যাব লাগিব মই অলপমান সময় চাগে অকলে আৰু মই এতিয়া বৰ্তমান আছোঁ আমগুৰি জংচং এইটো শিৱসাগৰ ডিষ্ট্ৰিক্ট পৰে কিন্তু ইয়াৰ পৰা যাব লাগিব ৰাতি মিনিমাম 1:30 বজাত মই গৈ পাম জাগিৰোড আৰু আমাতকৈ পিছত ৰোৱা ট্ৰেইনখন গুচি গ'ল কিন্তু আমি অহাখন কিন্তু যাব পৰা নাই বৰ্তমানলৈ
আৰু ষ্টাৰ্ট হ'ল দিয়ক আমাৰখনো। আগতে গাইজ মই এটা কথা কৈলোঁ যে আগতে যে হেৰি দেখিছিলোঁ, এই মানে কি মই সৰুতে এই দুৱাৰমুখত যেতিয়া বহি বহি গৈছিলে মানুহবিলাক আৰু সিহঁতক মই মানে কি হিন্দীমেন বুলি ভাবিছিলোঁ। পিছতে গম পালোঁ যে ট্ৰেইনত হিন্দীমেন নাথাকে। এই ড্ৰাইভৰ স্পীড দি ইমান লাহে লাহে যায় নেকি ট্ৰেইন? বাম্পাৰ স্পীড দি যাই আছোঁ আৰু মই যোনটো ডাব্বাত আছোঁ একদম শেষৰ ডাব্বাত আছোঁ। চাওক না, একদম শেষৰ ডাব্বাত। আৰু মানে কি এনেকুৱা শেষৰ ডাব্বাত থাকিলে ভাল নালাগে। একো খোৱা বোৱা বস্তু নাহে আৰু মানে প্ৰব্লেম আৰু লাষ্টত হ'লে কোনো বেপাৰী নাহে ইয়াতে। খোৱা বোৱা বস্তু খাব নাপাম চাগে আজি। গাইজ আহি পালোহি মৰিয়নি জংচন। আৰু মৰিয়নি জংচনত মানে কি ট্ৰেইনখন অলপ সময় ৰখে আৰু ইঞ্জিনটো চেঞ্জ কৰি লয় ইয়াৰ পৰা। আৰু তাকে আৰু কিবা এটা খাই লৈ ৰ'ব। কিনো খাব আৰু এই চিপছ টিপছকে লৈ ৰ'ব এটা কিনি আৰু তাৰপিছতে যাব লাগিব দিয়ক। আৰু এইটো খায়ে মানে কি অলপ সময় যাই থাকোঁ ৰ'ব। তাৰপিছত আৰু কিবা কিনি খাব লাগিব। আৰু কিন্তু আগত এতিয়া লৈ ল'লোঁ এই চিপছটো, আৰু এই চিপছটো খাই অলপ সময় যাই থাকিব লাগিব আৰু কাৰণ ভোক চোক লাগি আছে না অলপ। মানে কি ভোক লগা সময় হোৱা নাই, কিন্তু সন্ধিয়া যিহেতুকে কিবা এটা খোৱাৰ মানে কি অভ্যাস, আৰু সেইটো কাৰণে এইটো চিপছকে খাই লওঁ। আৰু এতিয়া আহি আছে সেই ইঞ্জিনটো, আৰু ইঞ্জিনটো লগাব লাগিব ইয়াত লগাই দিব। আৰু ইয়াৰ পৰাই যাব লাগিব আমি ক'ত যাম আৰু গমে পাইছেচোন, গমে পাইছে। আৰু ট্ৰেইনৰ ডাব্বাটো এই যে মানুহজন আছে দেখিছেনে আন্ধাৰৰ ফালে, এই মানুহজনে তাতে লগাই দিব আৰু ধুনীয়াকে। আৰু এই ভাই ভালকে লগাই দিবি দেই, যাতে ইঞ্জিন গুচি যায় আৰু ডাব্বা এটা থাকি নাযায় তেনেকে। মানে ৰেলৱেৰ কাম কৰা মানুহজনে ইয়াতে কিবা কিনি কৰি দিব আৰু ক'ত কি কৰে চাওঁ ৰ'ব। এই কৰ্মচাৰী কেইজনে যিটো কাম কৰি আছে বহুত ৰিক্সৰ কাম কৰি আছে। যদি অকস্মাত যদি এই কেলেমটো যদি খুলি যায়, অকস্মাত যদি মানে কি নহওক, যদি অকস্মাত খুলি যায়, কিন্তু মানে কি ডাব্বা আমি ইয়াতে ৰখি যাম, ইঞ্জিনটোহে অকল গৈ থাকিব আৰু কোনো কথা নাই, তেতিয়াও গম পাব দিয়কচোন বাৰু। কিন্তু বহুত ৰিক্সৰ কামহে এইটো। অৱশেষত হৈ গ'ল ডাব্বা আৰু ট্ৰেইনৰ ইঞ্জিনটো লগ লাগি গ'ল। আৰু থেংক ইউ কৰ্মচাৰী। আৰু এতিয়া যাব লাগিব আমি অতি শীঘ্ৰেই। মই এতিয়া ট্ৰেইনত যে উঠি আছো, এটা সৰু কালৰ মানে কি কবিতা এটা কথা মনত পৰি গ'লহি, যে আমি পঢ়িছিলো যে জগ 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 ৰেলগাড়ী যায়, মইনাহঁতে ডবাত উঠি পিৰিক পাৰাক চাই। আমিও সেনেকে পিৰিক পাৰাককে চাই আহি আছো। আৰু আহি পালোহি লামডিং ফৰ কাটিং গুৱাহাটী পাই। মনত আছে না গোটেই হেৰিটো, কবিতাটো মনত পেলাওক আৰু নিজেও পঢ়ক একবাৰ আৰু এনেকে ঘূৰি পাকি আহি গোটেই ৰাতিটো ঘূৰি আহি মানে কি পালো আহি জাগিৰোড ৰেল ষ্টেচন। আৰু ইয়াতে নামি দিলো দিয়ক। আৰু ইয়াৰ পৰা মই ৰাতিপুৱাহে যাব লাগিব ঘৰৰ লাগি।